মূৰ্খৰ হাতত ক্ষমতা পৰিলে ক্ষমতাৰ অপব্যৱহাৰ কৰে। শিক্ষা আৰু জ্ঞান বেলেগ দুয়োটিয়ে শিক্ষিতজন জ্ঞানী নহ'ব পাৰে। হতাশাক এবাৰ প্ৰশ্ৰয় দিলে ই শৰীৰৰ অংগ হৈ পৰে। ধুমুহা পাৰ হ'বলে অপেক্ষা কৰাটো জীৱন নহয়। বৰষুণৰ মাজতো নৃত্য কৰাটোহে জীৱন হয়। এজন ৰাষ্ট্ৰপতি হ'বলে যিমান যোগ্যতাৰ প্ৰয়োজন, এজন ভাল শিক্ষক হ'বলে তাতকে অধিক যোগ্যতাৰ প্ৰয়োজন। বহুত শিকিবলে জানিবলে আছে বুলি ভাবে যিজনে, এই পৃথিৱীত সবাতোকৈ জ্ঞানী মানুহ সেইজনে। যদি নিস্বাৰ্থভাৱে কিবা ভাল কাম কৰা, মানুহে স্বাৰ্থ থকা বুলি ক'লেও কৰিবলে নেৰিবা। ভাল কামত তোমাক কোনোবাই যদি গভীৰ বিশ্বাসত লয়, বিশ্বাসঘাতকতা কৰিলে তেওঁ তোমাৰহে পৰাজয় হয়। মোৰ বিষয়ে আনে কি কয় গুৰুত্বপূৰ্ণ নহয়। মই যি কম আৰু যি কৰিম সিহে গুৰুত্বপূৰ্ণ। মূৰ্খৰ হাতত ক্ষমতা পৰিলে ক্ষমতাৰ অপব্যৱহাৰ কৰে।